নমস্কাৰ, মই ঋষি। মই এটা ভিডিঅ'লৈ সকলোকে স্বাগতম। মই যাম এতিয়া অৰুণাচললৈ, মানে দাদা আৰু মই যাম। ওলাই গৈ আপোনালোকক দেখাই আছোঁ, কি কামত গৈ আছোঁ সেইটো দেখাই আছোঁ। আৰু এতিয়া মোৰো ওলাই হ'ল, এতিয়া ৰাতি 10টা বাজিছে। আমি ওলাম আৰু এতিয়া সি আহিলে দেখাই আছোঁ। আৰু আমি আহি বোকাখাট টাউন পালোহি। এতিয়া এই ইখন গাড়ীৰ পৰা ইখন গাড়ীলৈ ক্ৰেটবিলাক থৈ দিয়া হৈছে, মানে ইখন গাড়ী বেলেগ এটা জেগাত যাব। আৰু ঘৰত ভিডিঅ' কৰা নহ'লে, মানে বৰষুণ দি আছিলে, সেইবাবে ডাইৰেক্ট ওলাই আহিলোঁ। আৰু লাহে লাহে ভিডিঅ'টো কণ্টিনিউ কৰি আছোঁ, চাই থাকিব। আৰু আমি এতিয়া তেল ভৰাই ল'লোঁ। এইকেইজন আমাৰ লগত যাব, এইখন গাড়ীও, এইখন আমাৰখন। তেল ভৰাই আছোঁ আৰু তেল ভৰাই মানে ইয়াৰ পৰা ওলাই দিম আৰু। আৰু আমি আহি এতিয়া জখলাবন্ধা পালোহি। ইয়াতে ৰখিছোঁ, কিবা এটা খাম আৰু দোকানত ৰখিছোঁ। টোপনিও লাগিছে, টাইমো হ'ল আৰু তেনেকৈ। এই চাহ তাহ খাই মেলি ইয়াৰ পৰা ওলাই দিম আৰু জখলাবন্ধা ইয়াত ৰখিছোঁ। Abla, abla, con giật đấy, giật đấy. আৰু আমি এতিয়া বৰ্তমান অৰুণাচল গেটত পালে। ইয়াত দাদাহঁতে এণ্ট্ৰি কৰিব গৈছে, গাড়ী ইয়াত ৰাখিলোঁ। আৰু এইটো ছাইডত মই প্ৰথম আহিছোঁ। ধুনীয়া ধুনীয়া জেগাবিলাক দেখাই থাকিম আপোনালোকক, চাই থাকিব আপোনালোকে। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু আমি আহি এতিয়া মাল লোডিং হোৱা জেগাত পালোহি। বৰষুণ দিয়াৰ কাৰণে মানুহখিনি ৰখি দিছে। অলপ পাছত মাল লোড হ'ব আৰু। এয়া এটা পাহাৰৰ ওপৰত আছোঁহি। এইবিলাক বিলাহী খেতি এই ওপৰলৈ কৰি আছে আৰু বিলাহী খেতি। বহুত হাজাৰ হাজাৰ বিলাহী আছে। এয়া অলপ পাছত মানুহে ছিঙিব আৰু ছিঙি পেলাই গাড়ীত লোড কৰিব। আৰু এতিয়া মানুহ আহিছে লোড কৰিবৰ কাৰণে। লোড কৰি মেলি আপোনালোকক লগ পাই আছোঁ। একেবাৰে লোড কৰাৰ পাছতে দেখাম আৰু দুটামান শ্বৰ্ট দেখাম। মানে সেইখিনি নমাব লাগিব যে ট্ৰেখিনি অলপ কাম অলপ আছে, ভিডিঅ' কৰিব পৰা নহ'ব এতিয়া। লাষ্টত দেখাই আছোঁ দিয়ক। এয়া বিলাহী পেকিং হৈ আছে। এয়া বেয়া বিলাহীবিলাক দিছে, ইয়াত পেলাই দিছে। কিমান পাহাৰৰ ওপৰত লোড কৰিবলগীয়া হৈছে, কিমান দ তল চাইডটো দেখিয়ে নাপায় আৰু। এইখিনি পেকিং কৰা হ'ল আৰু বিলাহী ভিউটো চাই লগাবা পাহাৰৰ ওপৰত। আৰু আমাৰ এতিয়া গাড়ী লোড কৰি যাবই হ'লে, এইকেইটা পেকেট বাকী আছে আৰু ইয়াৰ পৰা ওলাই দিম আৰু লাহে লাহে। ভিউ চব কি ধুনীয়া ধুনীয়া ভিউ, গোটেই ডাৱৰ। চৰি ডাৱৰ নহয়, কুঁৱলী।
আৰু এতিয়া আমাৰ লোড কৰি কমপ্লিট হ'ল আৰু আমি যাবলৈ ওলাইছোঁ এতিয়া আৰু এই ভিডিঅ'টো মই ইয়াতে শেষ কৰিব লাগিব মানে দাদা অলপ গাটো ভাল নহয় দাদা গাড়ী চলাব নোৱাৰে মই গাড়ীটো চলাব লাগিব সেইটো কাৰণে মই ভিডিঅ'টো কমপ্লিট কৰিব নোৱাৰিম আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু বেয়া বিলাহীবিলাক কেনেকৈ পেলাই দিছে চব আমাৰ তাত বিলাহী ইয়াত ইমান দাম কিন্তু ইয়াত বিলাহী মূল্যই নাই চব কেনেকৈ পেলাই দিছে